দেওবাৰ মানে এটা ভয় লগা ঘটনা। প্ৰতি সপ্তাহৰ দৰে এই সপ্তাহতো মই ধ্ৰুৱই লৈ আহিছোঁ এটা ঘটনা। আশা কৰোঁ আপোনালোকে শুনিব আৰু ভাল পাব। ঘটনাবোৰ আমি কালেক্ট কৰিছোঁ। অন্ধবিশ্বাসৰ বাবে নহয়, হয়তো কোনোবাই বিশ্বাস কৰিব, হয়তো কোনোবাই নকৰিব। আজিৰ ঘটনাটো আমালৈ পঠাইছে ৰুবুল ভাইয়ে, কিন্তু স্থানটো প্ৰকাশত অনিচ্ছুক। আজিৰ ঘটনাৰ বিষয় জিন বা আত্মা। তেখেতৰ কথাৰেই আৰম্ভ কৰিছোঁ। জিন বা আত্মাক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বশীকৰণ কৰি নিজৰ কামত লগাব পাৰে। যোনে বশীকৰণ কৰি ৰাখে তেখেতৰ আদেশমতে সকলোবোৰ কাম কৰে। ভাল কাম, বেয়া কাম সকলোবোৰ কাম কৰিবলৈ সক্ষম হয়। যেতিয়াৰ পৰাই মই বুজা হৈছিলোঁ, তেতিয়াৰ পৰাই দেখিছিলোঁ যে মোৰ দেউতাই আন্ধাৰ হোৱাৰ পাছত পিছফালে থকা এটা আচহুৱা স্থানত যায় আৰু গুণগুণ কৰি কিছু কথা পাতে। কি পাতে কি নাপাতে বুজা নাযায়, তথাপিও অনুভৱ হয় যে কোনোবা আছে তেখেতসকলৰ লগত কথা পাতিছে। বিষয়টো হয়তো মায়ে ভালদৰে জানিছিল। কোনোবা দিনা মাছ, কোনোবা দিনা মাংস তেনেকৈ ৰান্ধি দেউতাৰ হাতত দি পঠাইছিলে। দেউতায়ো সেই খাদ্যবোৰ লৈ গৈ যথাস্থানত সিহঁতক দিয়ে, অলপ সময় কটাই আৰু গুচি আহে। সৰু আছিলোঁ তেতিয়া গুৰুত্ব দিয়া নাছিলোঁ। যেতিয়া ডাঙৰ হ'লোঁ, ডাঙৰ হোৱাৰ পাছত জানিবলৈ ইচ্ছা হ'ল। দেউতাই মানা কৰা স্বত্তেও মনে মনে মই কেইবাদিনো চাবলৈ লৈছিলোঁ। তাত দেখিছিলোঁ যে ক'লা কিচকিচিয়া কিবা জন্তু। তেনেকুৱা জন্তু 3টা দেখিবলৈ পাইছিলোঁ। চকুকেইটা গোটা, অদ্ভুত ধৰণেৰে জিলিকি থকা। দেখাত মেকুৰীৰ দৰে হ'লেও আচৰণবোৰ কিন্তু বান্দৰৰ দৰে। গছৰ ডালত বহি ইফালৰ পৰা সিফালে জঁপিয়াব পাৰে। কিন্তু মই সেইবোৰ ইমান বিশ্বাস নকৰোঁ আৰু গুৰুত্ব নিদিওঁ। ক্ৰমান্বয়ে তেনেকৈ দিন গৈ আছিলে। এদিনাখনৰ কথা, মোৰ এজন বন্ধু বিশেষ কিবা কাৰণত আমাৰ টাউনলৈ আহিছিলে। কাম কৰি থাকোঁতে দেৰি হোৱাত আমাৰ ঘৰলৈ অহাটো থিৰাং কৰিলে। ময়ো আনন্দ মনেৰে তেওঁক আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰৰ মানুহৰ লগত পৰিচয় কৰোৱাই দিলোঁ। আমি কথা পাতি থাকোঁতেই দেউতা পিছফাললৈ গৈ তেখেতৰ দৈনন্দিন কাৰ্যবোৰ কৰি আছিলে। বন্ধুজনৰ পেচাব কৰিব লগাত পিছফালে গৈছিল আৰু গুণগুণনি শব্দ শুনিবলৈ পালে। তেতিয়া মোক সোধাত মই একো নাই বুলি ক'লোঁ যদিও সি মানি নল'লে। সি চাবলৈ আগ্ৰহ কৰাত মই ক'লোঁ, কি হৈছে কি নাই হোৱা মই ক'ম, ভিতৰলৈ আহ। তই কোৱাৰ দৰে তাত একোৱেই নাই, তই এনেই শব্দ শুনিবলৈ পাইছ। হেই, এনেই হ'বই নোৱাৰে। মই নিজেই শব্দ শুনিবলৈ পাইছোঁ। তাত যে কোনোবা আছে সেইটো মই অনুমানো কৰিব পাৰিছোঁ। নহ'লে দুইটা গৈ এবাৰ চাই আহোঁ ব'ল। উপায়ন্ত হৈ মই যিমানখিনি জানো গোটেই কথাখিনি ক'বলৈ ধৰিলোঁ। বন্ধুৱে শুনিলে আৰু জানিবলৈ আগ্ৰহ কৰিলে, কিন্তু মই যিমানখিনি জানো সিমানখিনিয়ে ক'লোঁ। তাক ক'লোঁ যে কথাখিনি যাতে আৰু কাৰোকে নকয় বা আমাৰ ঘৰৰ মানুহৰ লগত আলোচনা নকৰে। কথামতেই কাম। সেইদিন ৰাতি থাকি সি গুচি গ'ল। সেইদিনাৰ পাছৰ পৰাই সি মোৰ লগত যোগাযোগ কৰাটো বেছি কৰি দিলে আৰু এই বস্তুটোৰ প্ৰতি জানিবলৈ বহুত ইচ্ছুক হ'ল। কিন্তু দেউতাই মোক সেইটোৰ পৰা আঁতৰাই ৰাখিছিলে, সেইটো কাৰণে মই দেউতাক সুধিবও নোৱাৰিলোঁ বা নুসুধোঁ। বন্ধুৰ আগ্ৰহৰ কাৰণে দেউতাক সুধিলোঁ, দেউতা এইবোৰ কি হয়, জিন বা এইবোৰ কি হয়? তোকতো এইবোৰৰ পৰা মই দূৰত ৰাখিছোঁ, তই দূৰতেই থাক। তথাপিও কৈছোঁ শুন, এইটো জিন বা আত্মা। কোনোবাই বহুত ভাল কামৰ কাৰণে ব্যৱহাৰ কৰে, কোনোবাই বহুত বেয়া কামৰ কাৰণে ইউজ কৰে। যদি কোনোবাই বেয়া কামত ইউজ কৰে, সেইটো তাৰ ভাল নহয়। মই একো বেয়া কামত ব্যৱহাৰ নকৰোঁ। মোৰ ভাল লাগে, সেইবাবে মই সিহঁতক পুহি ৰাখিছোঁ। এই কথাবোৰ যাতে তোৰ বাদে আৰু কোনেও নাজানে, মনত ৰাখিবি। এই কথাখিনি জনাৰ পিছতো মই কিন্তু বন্ধুক কোৱা নাছিলোঁ। দেউতাৰো বয়স হ'ল। অলপ দিনৰ পাছত দেউতা ঢুকাই গ'ল। যেতিয়া দেউতা ঢুকাইছিলে, সেইদিনা ৰাতি সেই জিন বা আত্মাবোৰ আহি ইনাই বিনাই বহুত কান্দিছিলে। কান্দোন আমিও শুনিবলৈ পাইছিলোঁ, কিন্তু সাহস হোৱা নাছিল তালৈ যাবলৈ। দেউতা ঢুকোৱাৰ পিছতো মায়ে মাছ বা মাংস ৰন্ধা কৰি সেই যথাস্থানত ৰাখি আহে। মায়ে কেতিয়াও লগ কৰা নাছিলে আৰু পিছদিনা গৈ দেখোঁ যে সকলোবোৰ খাই শেষ কৰি থৈছে। কোনোদিন কেতিয়াও অপকাৰ কৰা নাছিল। দেউতাৰ কাজৰ দিনা মোৰ বন্ধু আহি উপস্থিত হ'ল। সেইদিনা ৰাতি তেখেত আমাৰ ঘৰতে থাকিলে আৰু বাৰে প্ৰতি জিন বা আত্মাৰ কথা ক'বলৈ ধৰিলে। বন্ধু, দেউতাটো এতিয়া নাই। সেইকেইটা কি হ'ল, আছেনে নাই? যদি তহঁতক নালাগে মই লৈ যাব পাৰোঁ। মোৰ ওচৰত ভাল তান্ত্ৰিক আছে, মই আনি লৈ যাব পাৰোঁ।
ময়ো মনে মনে ভাবিলোঁ যদি লৈ যায় তেতিয়াতো ভালেই হ'ব। এতিয়া বা ক'ত কেনেকৈ আছে কোনেও নাজানে, যদি লৈ যায় ভালেই হ'ব। ভিতৰত গৈ মাৰ লগত আলোচনা কৰি তাক আহি ক'লোঁ। ঠিক আছে বন্ধু, তই যদি ভালকৈ ৰাখিব পাৰ লৈ যা। চাবি যাতে আমাৰ যাতে কোনো অপকাৰ নহয়। আৰু দেউতাই কৈছিলে কোনোদিন বেয়া কামত ইউজ কৰা নাই, যাতে বেয়া কামত ইউজ নকৰ। হেই তই চিন্তাই নকৰিবি, মইনো কেলে বেয়া কামত ব্যৱহাৰ কৰিম বাৰু। মোৰ এটা আশাও আছিলে, সেইবাবে মই লৈ যাম। পিছৰ দিনা বন্ধুৱে বিদায় ল'লে আৰু ঘৰলৈ গ'ল। দুদিন পাছত বন্ধুৰ লগত আৰু এজন তান্ত্ৰিক লৈ আহি আমাৰ ঘৰ পালে। আন্ধাৰ হোৱালৈ বাট চালে। আন্ধাৰ হোৱাৰ পাছত মাছ লৈ হাতত যথাস্থানত উপস্থিত হ'লগৈ। হয়তো মন্ত্ৰৰ দ্বাৰা বান্ধি তেখেতসকলে তিনিওটা জিনক লৈ গ'ল আৰু কৈ থৈ গৈছে যে আমি মাত্ৰ লৈহে আহিছোঁ আৰু বহুতবোৰ কৰ্ম সম্পাদন কৰিবলৈ আছে। বহুতখিনি নীতি নিয়ম কৰিলেহে আমি আমাৰ বশলৈ আনিব পাৰিম। ঠিক আছে বন্ধু, কোনো কথা নাই। চাবি যাতে আমাৰ কোনো অপকাৰ নহয়। বন্ধু তুমি কোনো চিন্তাই নকৰিবা, কোনো অপকাৰ হ'বলৈ নিদিওঁ। যেতিয়া মোৰ বশত আহি যাব তেতিয়া মোৰ কথাই শুনিব। আমি যাওঁ। তেনেকৈ কৈ তিনিওটা জিন লৈ গুচি গ'ল। মাজে মাজে খবৰ খাতি লয় যদিও খবৰ লোৱা পাতলিল। এদিন হঠাৎ ফোন কৰি বহুত কথা পাতিলে আৰু ক'লে যে বহুত কষ্ট কৰি বশ কৰালোঁ। কিমান কষ্ট হৈছে শুন, মই তোক কওঁ। শ্মশানৰ পৰা আধা জ্বলা মানুহৰ হাড়দি কালেক্ট কৰিব লগা হ'ল। এটা ক'লা মেকুৰীৰ মাজদি দুচেও কৰি আধা জ্বলাই তাৰ পৰা 3ডাল হাড় সংগ্ৰহ কৰিব লগা হ'ল। তান্ত্ৰিকজনে দিয়া এটা পুতলাৰ সৈতে সেই তিনিওটা বস্তু একেলগ কৰি এহাত 4 আঙুল এটা গাঁত কৰি তাত পুতি থলোঁ আৰু তান্ত্ৰিকৰ তন্ত্ৰমন্ত্ৰৰ দ্বাৰা মোৰ বশ কৰোৱা হ'ল। এতিয়া তিনিওটা জিন সম্পূৰ্ণ মোৰ তত্ত্বাৱধানত চলে। মই যি আদেশ কৰোঁ তাকেই মানি চলে। সেয়াই আছিল আমাৰ লাষ্ট কথা। মনে মনে ভাবিলোঁ আমি মুক্ত হ'লোঁ, ভালেই হ'ল। কিন্তু মাজে মাজে চিন্তাও লাগে যদি আমাক অপকাৰ কৰে। আৰু আমাৰ মাজত যোগাযোগটো পাতল হ'ল। প্ৰায় 2 বছৰমানৰ পাছত বন্ধুৰ লগত দেখা হ'ল। বৰ্তমান বন্ধুৰ অৱস্থা বহুত ভাল। মাটি বাৰী ঘৰ দুৱাৰ গাড়ী গুৰা টকা পইচা সকলোৰে অভাৱ নাই। কিন্তু বন্ধুৰ এটা ডাঙৰ প্ৰব্লেম হৈছে। ক'লে যে কোনোবাই আহি মোক কাণে কাণে কোৱা যেন লাগে, তোৰ ল'ৰা ছোৱালী হাল গছৰ পৰা পেলাই মাৰি পেলাম। এই কথাটো প্ৰায় কাণে কাণে আহি কোনোবাই মোক কয়, কিন্তু মোৰ পাছত কোনো নাথাকে। মই এতিয়াও বুজি পোৱা নাই এইটো কিহৰ কাৰণে হৈছে। তেতিয়া মই ক'লোঁ যে চা বন্ধু, যি হ'ল হ'ল। এতিয়াৰ পৰা তই সেই জিনকেইটাক এৰি দে। হয়তো সিহঁতে তোক অপকাৰ কৰিব বিচাৰিছে। তেতিয়া বন্ধুৱে ক'লে, নাই বন্ধু, সিহঁতৰ কাৰণেতো মই ইমান আৰামত থাকিব পাৰিছোঁ, চলিব পাৰিছোঁ। সিহঁতে মোক কিয় অপকাৰ কৰিব? মই অৰ্ডাৰ দিওঁ, সিহঁতে মোৰ অৰ্ডাৰ মতেই কাম কৰে। তেতিয়া মই ক'লোঁ, ঠিক আছে বন্ধু, তই যেতিয়া তেনেকৈ ভাবিছ তই তোৰ মতে কাম কৰ। হ'ব, পিছত কেতিয়াবা দেখা হ'ব। তাৰপিছত বহুদিন খবৰ খাতি নাই। এদিন হঠাৎ খবৰ আহিল বন্ধুৰ ল'ৰা ছোৱালী হাল গছৰ তলত পৰি মৰি আছে। তেতিয়া গৈ বন্ধুক দেখা কৰিবলৈ গ'লোঁ। বন্ধু কান্দোনত ভাঙি পৰিছিল আৰু ক'লে, বন্ধু, তই যেতিয়া কৈছিলি তেতিয়াই যদি মই এই কামবোৰ এৰি দিলোহেঁতেন, আজি মোৰ এই গতি নহ'লেহেঁতেন। এতিয়া চা, ইমানবোৰ ধন অট্টালিকা মই কি কৰিম? কাৰ বাবে এইবোৰ মই গোটালো? যাৰ বাবে ঘটিছিলো সিহঁতেই আৰু নাই এই পৃথিৱীত। এই মাটিকণ কিমান কম দামত লৈছিলো জান? 2 বিঘা মাটি মাত্ৰ 80,000 টকাত। যেতিয়া প্ৰথমতে কথা পাতিছিলো সুস্থভাৱে, তেতিয়া 5 লাখৰ তলত নিদিওঁ বুলি কৈছিলে। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কম দামত দিয়া নাছিলে। অৱশেষত মই জিনৰ হতুৱাই এই কামটো কৰাইছিলো। সিহঁতক আদেশ দিছিলো যে যিকোনো প্ৰকাৰে এই মাটিকণ মোক বেচিব লাগে। তাৰ 2 দিন পিছতেই দেখিলো যে মানুহজনৰ বহুত বেমাৰ। এনেকুৱা বেমাৰ যে প্ৰকৃত বেমাৰটোনো কি কোনো ডাক্তৰে ধৰিব পৰা নাই। ইপিনে সাঁচতীয়া টকাখিনি শেষ হৈ গ'ল। মাটি যদি বিক্ৰী নকৰে তেতিয়াহ'লে কোনো উপায় নাছিলে। শেষত আহি মোলৈ খবৰ দিলে যে মই কোৱা দামতে সেই মাটিকণ বিক্ৰী কৰিব। ময়ো যিহেতু সেই সুবিধাটোৰ বাবেই ৰৈ আছিলো, সেই সময়ত সুবিধাটো পাই
ৰৈ নাথাকিলোঁ। মাটিকণ মই ৮০,০০০ টকা দি কিনি পেলালোঁ। টকা দিয়া মাটি কিনা বেচা সম্পূৰ্ণ হোৱাৰ পিছতেই মই জিনক আদেশ দিলোঁ যে তেখেতক অতি সোনকালে সুস্থ কৰি দিব লাগে। সেইমতেই কাম। ডাক্তৰে চিনিব নোৱাৰা বেমাৰ। এদিন পিছতেই সম্পূৰ্ণ সুস্থ হৈ তেখেত ঘৰলৈ ঘূৰি আহিলে। আৰু চাহ কেইবছৰটো হৈছে, মোৰ অৱস্থা এয়া। মই গৈ তান্ত্ৰিকজনৰ ওচৰ পালোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ যে তান্ত্ৰিকজন আৰু বাচি নাই। সেই কথাটো শুনি সৰগ ভাগি পৰিলে মোৰ মাথাত। হঠাৎ মনলৈ আহিলে সেই পুতি থোৱা হাড়কেইডাল আৰু পুতলাটোৰ কথা। তান্ত্ৰিকজনে পোতাৰ আগতেই কৈছিলে যে এইটোৱেই হৈছে বান্ধোন। এইটো যদি কেতিয়াবা ওপৰলৈ ওলাই যায়, তোৰ বহুত অপকাৰ হ'ব। আৰু ইয়াক যদি তই গোটেই বস্তুকেইটা যদি উলিয়াই সম্পূৰ্ণৰূপে ভস্ম কৰ, তেতিয়াহ'লে সিহঁতে তোৰ পৰা আঁতৰি যাব। সেই কথাটো মনত পৰাৰ লগে লগে মই গৈ গোটেইকেইটা খানি সকলোবোৰ ভস্ম কৰি পেলালো। আৰু সিহঁতক মই এতিয়া দেখা পোৱা নাই। হয়তো মই ভালদৰে জীয়াই থাকিব পাৰিম। লাষ্টত ৰুবুল ভাই লিখিছে যে অন্যায় কৰা বস্তু কেতিয়াও হজম কৰিব নোৱাৰে। টানি আজৰি যদি বেয়া কৰ্ম যদি কৰে, কেতিয়াও সুখ নহয়। হয়তো সঁচা ঘটনাৰ পৰা সকলোৱে এই কথাটো বুজিলে। ধন্যবাদ। আপোনালোকৰ লগত যদি নতুন ক'তো প্ৰকাশ নপৰা ঘটনা আছে, তেতিয়াহ'লে আমালৈ লিখি পঠাওক votorkotha@gmail.com-ত। আমি নিশ্চয় প্ৰকাশ কৰিম। অহা দেওবাৰত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।